Welcome to my YouTube channel. তো সকলোকে স্বাগতম জনাইছো মোৰ এটা নতুন ভিডিঅ'লৈ। তো গাইজ বহুদিন ভিডিঅ' দিয়া নাছিলোঁ চেনেলত, তো আজি অলপ ওলাই যাম। তো কি দেখা পাব বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ এইফালে দেখিছে গাড়ীখন লৈ লৈছোঁ, আজি চাইকেল নহয় দিয়ক গাইজ। তো গাইজ বলক যাই থাকোঁ কি হয়চোন। তো গাইজ এতিয়া মাখি বাগলৈকে নলাই যাম, তাতে আৰু লৈ লওঁ। তো এনেকৈ সৰু অলপ বহুদিনতো ভিডিঅ' দে নাই, বহুদিন কিয় ভিডিঅ' দে নাই, তাতে যাই কৈ আছোঁ মাখি ভাত বলক, মাখি ভাত যাই লগ পাই আছোঁ গাইজ। চাওকচোন এয়া গছবোৰৰ পাতবোৰ সেউজীয়া হয়, নতুনকৈ আহিছে, কি এটা মজা পৰিৱেশ। তো বহাগ আহিলে আৰু বেছি যেন নাই বিহুলৈ ন, গছৰ পাতবোৰ সলাইছে, চাওকচোন কি মজা এটা পৰিৱেশ লগাইছে, কিবা মনটোৱে ভাল লাগি যায়। বিহু আহিলে গছৰ পাতবোৰ সৰিলে গাইজ, বসন্তৰ আগজাননী, গছৰ পাতবোৰ কুলি টেকি গছত থিয়া ভঙা কান্দোন গাইজ বলক এনেকৈ যাই থাকোঁ। তো ইয়াকে ৰখি আছিলোঁ, ই এটা বস্তু আনিছে আপোনালোকক দেখাই আছোঁ চাওক গাইজ। এইখন চাইকেল লৈ আহিলে গাত দিয়া চাইকেল গাইজ, কমেণ্ট কৰিব কেনে লাগছি। তো আমাৰ ভাই লৈ আহিলে এইখন ফুল জোচ আজি এক্সট্ৰা জোচ আছে গাইজ, চাওকচোন মজা গেট দিয়া চাইকেল গাইছে। এয়া চাওক অলপ গাইজ, অলপ ভালকৈ দেখি আছোঁ অলপ। তো গাইছ আমি ইয়াত উঠি লৈছোঁ গাড়ীত, যাম এতিয়া হাৰি ভাঙাকলৈকে দেখুৱাওঁ, তাতে কিবা অধিৱেশন হ'ব গাইছ, বলকচোন তাতে যাই লগ পাইছোঁ। এইটো হ'ল আমাৰ মাখি বাঁহৰ চক গাইছ, দেখা হৈছে মই আগতে দেখিছোঁ, এইটো আমাৰ হ'ল মাখি বাঁহৰ চক। তো ইয়াতে বেছি ভিডিঅ' নাচাওঁ আৰু আপোনালোকে বৰ পাব, বলক তাতে যাই লগ পাইছোঁ। তো গাইছ আগৰ পৰা হাৰি ভাঙা অধিক মাখি বাঁহ বৰ্ডাৰ আছে, আপোনালোকক ভালে বৰ্ডাৰ আছে, আৰু এইফালে পিছপিনে মাখি বাঁহ। তো ইয়াত চক গাইছ, এইখন বৰ্ডাৰ, এতিয়া মাখি বাঁহৰ শেষ, ইফালে হাৰি ভাঙা, এইটো তাৰে চুলজাৰ আমাৰ বৰ্ডাৰ এই এটা চুলজাৰ। তো গাইছ খালি কি হ'ল টিভিৰ ওচৰত গেলোঁ দিয়ক গাইছ, খেলা চাবা শুনছি না গেলোঁ। আমাৰ যি বাইদেউ আছে কৰিশ্মা বাইদেউ, আপোনালোকে চিনিয়ে পায়, গেলোঁ খেলা চাবা টিভিৰ ওচৰত। কিন্তু কি হ'ল এই কালি কেজি ওলাইছিল না আমাৰ সেৱক গুৱাহাটীত, তো বাতৰিত লগাই দিলোঁ এবাৰ, কি কৰি চাওঁ, কিন্তু নিউজ লাইভত তাত দিব লগা একোৱেই নাই, দিছে কৰিশ্মা নাথৰ বাতৰি নাম মোৰ ভুল হৈছে, নাম দিছে সেয়ে চাব লগা হৈছিল গাইজ। খালি বম খেলা আছিল RCB আৰু সেহৰ মুম্বাইৰ গাইজ। অলপ ফাইন মানুহ দিয়ক গাইজ, মই বিৰাট ভাল পাওঁ, আৰু মানে আপোনাৰ খালি যিখিনি কথা কৈছি তেওঁৰ কাৰণে এটা লাইক কৰি দিব, লাইক কৰিব তেতিয়াহ'লে কথাখিনিৰ কাৰণে এটা লাইক কৰিব, সঁচাই এনেকুৱা চৰকাৰ লাগে গাইজ। বেছি নকওঁ দিয়ক গাইজ, আৰু হিমন্তে আমাক জেলত ধৰিও থবা আৰে, কোনো তক নাই গাইজ। মামা তোমাক কোনাই আকৌ আমি, মামা তোমাক কোনাই, তুমিও ভালে কাম কৰিছা বলক, এনেকৈ কৈ যাব আগুৱাই নিবা অসমখন যেন ভাল হয়। আকলা আপনি দিলে নহয়, আপোনাক এটা স্কুটি দিব, আমাকো স্কুটি দিব, কিবা অলপ চাবচোন আমাকো অলপ চকু মেলি। হ'ল হাৰি ভাঙাৰ চক গাইজ, এতিয়া গেটখন মজা লাগে দিয়ক, এনে গেটখন মজা লাগে, এই আগৰ পৰা দেখি দিম ইটাৰ পৰা চক গাইজ, হাৰি ভাঙা চক। আৰু আমাৰ সকলোতে ককা জাতিৰ পিতা এইটো গাইজ, আমাৰ সকলোৰে চিনাকি জাতিৰ পিতা মহাত্মা গান্ধী। আমি এতিয়া হৈ যাব লাগিব, আমি ইফালে আহিছোঁ গাইজ চক। এইফালে অলপ কাম আছে ৰ'ব, কৈছোঁৱে মই কাম থকা বুলি, কামটো কৰিম আপোনালোকক দেখাই যাম। এয়ে দিয়ক জীৱন আৰু ঘূৰি ঘূৰি আমি। আৰু এইটো মানুহ দেখিছেনে, সেইজন কোন জানেনে? মই নাজানো, আপোনালোকে নাজানে, মই নাজানো দিয়ক, কি চাব আৰু মানুহজনে যায়। এইটো আমাৰ হাৰি ভাঙা মন্দিৰ, কলীয়াগোসাঁই মন্দিৰ, আৰু আপোনালোকে জানে যে বিহু ইয়াতে বিহু হয় ডাঙৰকৈ, আৰু আপোনালোকৰ আমাৰ কাষতে বিহু ৰিহাৰ্চেল হৈ আছে। তো গাইজ ইয়াতে বিহু ৰিহাৰ্চেল হৈ আছে, বিহুৰ ৰিহাৰ্চেল ইয়াতে বিহু ৰিহাৰ্চেল হৈ আছে। বিহুটো আহিলে তো আপোনালোকক অলপ বিহু ৰিহাৰ্চেল দেখাই যাম, বলকচোন ভিডিঅ' অলপ দেখাই যাম। তো গাইজ ইয়াত চব বিহু ৰিহাৰ্চেল হৈ আছে।
অধিৱেশন হ'বই আহা ৰবিবাৰে আজি হ'ল সোমবাৰ তো আহা ৰবিবাৰে কিবা এটা অধিৱেশন হ'ব কি কয় সকলোৱে আহক আহি চাওক আৰু যিহেতু বহাগৰ মাহ সকলোৱে মানে আমাৰ ৰঙালী সকলোৱে এনজয় কৰক আহক চাওক হাৰিভাঙাত চাওক গাইছ ইয়াতে দোকানৰ বাপ উঠছে গাইছ ইয়াতে অধিৱেশন হ'ব অহা ৰবিবাৰে তো বিহুৰ প্ৰতিযোগিতা চলি আছে এইখন স্কুলে কণ কণ ল'ৰা ছোৱালী হাতত পলি লৈ আহিছে গাছৰ পলি ৰুব দিছে নেকি গাইছ বলক যাই থাকোঁ এতিয়া পালো তো হাৰিভাঙাৰ পৰা এতিয়া অলপ দেখে তো এতে লগ লৈছিলোঁ আৰু এতে এই চাইকেলখন উলাই ল'লা তো ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাৰিব তো আজিলৈ বাই কিবা ক'বা